গতিকে এওঁলোকক আঁতৰাব লাগে। ভৱিষ্যত কেতিয়াও বিনষ্ট হ'বলৈ দিয়া নহ'ব। প্ৰধান শিক্ষকজনে প্ৰধান, যিহেতু সভাপতিজনে প্ৰধান, গতিকে আঙুলি প্ৰথমে এইফালেই যাব। কথা ইউনিফৰ্মৰ কমিশ্যন কেনেকৈ ল'ব তাত ব্যস্ত, তেওঁলোকৰ মিড ডে মিলৰ পইচা কেনেকৈ খাব তাত ব্যস্ত, শিক্ষাৰ নামত। নমস্কাৰ। আজি খুব মৰ্মাহত তথা দুখিত হৈছোঁ। মৈৰাবাৰী অঞ্চলৰ বাৰী হিচাপে তথাপি মোৰ মৰিগাঁও জিলা আমচুৰ সভাপতি হিচাপে দুখৰ কাৰণ হ'ল বিগত দিনত মৈৰাবাৰীৰ ছেকেণ্ডাৰী স্কুলখন, এইখন স্কুলৰ ইতিহাস আছে। এইখন স্কুলত লিখা পঢ়া কৰি অসমৰ বুকুত জিলিকি উঠা ছাত্ৰ ছাত্ৰীসকল এতিয়াও অসমৰ বুকুত আছে। বিগত দিনত এইখন স্কুলৰ ৰিজাল্ট আমি গম পোৱা মতে পাইছে, কিন্তু আমাৰ ডাঙৰ প্ৰশ্নটো হ'ল এইবাৰ এইখন বিদ্যালয়ে কিয় চিক্ৰেট পালে। গতিকে আমি এই ঘটনাটোক দুখ প্ৰকাশ কৰিছো, ক্ষোভিত হৈছো। লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিব বিচাৰিম, গুণোৎসৱৰ গ্ৰেডিং চিষ্টেম, তাৰমানে আমি চি গ্ৰেডত আছো। আগতে বিগত দিনত আমি এ গ্ৰেডত আছিলো, কিন্তু মৈৰাবাৰী বাৰী হিচাপে আমি A+ আশা কৰি আছিলো। যিহেতু মৈৰাবাৰী ছেকেণ্ডাৰী স্কুলখন মৈৰাবাৰী অঞ্চলৰ কাৰণে এখন ঐতিহাসিক স্কুল, ইয়াত বহু মানুহৰ বলিদান জড়িত আছে। গতিকে এনে ঘটনাত আমি আমচুৱে গভীৰ দুখ প্ৰকাশ কৰিছো তথা ক্ষোভিত হৈছো। লগতে প্ৰশাসনক দাবী জনাইছো, যিসকলৰ ব্যক্তিৰ নেতৃত্বত বিদ্যালয়খন চলি আছে, সেইসকল ব্যক্তিক আঁতৰাই এজন দক্ষ ব্যক্তি, মই বিশেষকৈ প্ৰধান পণ্ডিত, প্ৰধান শিক্ষকজনৰ কথাই কৈছো, এজন দক্ষ ব্যক্তিক সেই গাদীখনত আনি বহাব লাগে বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ খাতিৰত। তাৰ লগতে মই যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন শিক্ষাৰ ওপৰত নতুন এডুকেশ্যন পলিচি আহি আছে, আপোনালোকে চাব। নতুন বৰ্তমান যিসকল বিদ্যালয়ে চিক্ৰেট পাই আছে, তেওঁলোকৰ সেই প্ৰধান শিক্ষকসকলে যিটো চিষ্টেমত নতুন এডুকেশ্যন পলিচিটো আহি আছে, যি ড্ৰাফ্ট কপি আমি দেখিছো, তেওঁলোকে সেই পলিচিৰ মূল বোধেৰে বিষয়ে তেওঁলোকে হেৰি নাপাব, বুজি নাপাব। গতিকে এওঁলোকৰ যিবিলাক বিদ্যালয় চি আৰু ডি পাইছে, সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক আঁতৰাই দক্ষ ব্যক্তিক এই বিদ্যালয়ৰ দায়িত্ব দিব লাগে। কাৰণ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষাক লৈ, অসমৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যি সপোন দেখিছে, আজি মেট্ৰিকৰ ৰিজাল্ট বেয়া হোৱাৰ পিছত যদি বিদ্যালয় বন্ধ কৰি দিব পাৰে, আজি বিদ্যালয়ে চি গ্ৰেড পালে, ডি গ্ৰেড পালে, সেই বিদ্যালয়ৰ প্ৰধানজনক, সেই যাৰ কাৰণে বিদ্যালয়খনৰ ক্ষতি হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হৈছে, তেওঁক কিয় আঁতৰাব নোৱাৰিব? যদি বিদ্যালয়ৰ এইসকলক কোনোবা প্ৰশাসনিক বিষয়াই, মই মৰিগাঁও জিলাৰ আয়ুষ বাইদেউক কৈছো, আয়ুষ বাইদেউক অনুৰোধ কৰি কৈছো, যদি আপোনালোকে তেওঁলোকৰ সমৰ্থনত থাকে, মই মৰিগাঁও জিলাৰ আয়ুষ বাইদেউকো ইয়াৰ পৰা বদলি কৰাৰ কাৰণে মাননীয় মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক লৈ মই গাঁতৰ অনুৰোধ থাকিল যাতে তেওঁকো আঁতৰাই দিয়ে। কাৰণ ছাত্ৰৰ ভৱিষ্যত কেতিয়াও বিনষ্ট হবলৈ দিয়া নহ'ব, এইটো আমি কেতিয়াও মানি নলওঁ। আজি অসমৰ ছাত্ৰ আজি যাতে বিশ্বৰ বুকত জিলিকি উঠক, আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সেয়া সপোন দেখি আছে, কিন্তু আমাৰ একাংশ শিক্ষকৰ, একাংশ ভেদপন্থীসকলৰ গাফিলতিৰ কাৰণে তেওঁলোকে ইউনিফৰ্মৰ কমিশ্যন কেনেকৈ ল'ব তাত ব্যস্ত, তেওঁলোকৰ মিড ডে মিলৰ পইচা কেনেকৈ খাব তাত ব্যস্ত, শিক্ষাৰ নামত একো হেৰি হোৱা নাই। আজি যিবিলাক বিদ্যালয়ে A গ্ৰেড পাইছে, A+ পাইছে, সেইসকল প্ৰধান শিক্ষকক দৰমহা বেছি দিয়া হয়, আৰু তেওঁলোকক কি দৰমহা কম দিয়া হয় নেকি, বা তেওঁলোকক দৰমহা দিয়া নহয় নেকি? আজি মই মূল্যবৃদ্ধিৰ কথা কৈছো, এওঁলোকে দৰমহা খাই আজি অসমত যি মূল্যবৃদ্ধি চলি আছে, তেওঁলোকে চৰকাৰৰ তেওঁলোকক দৰমহা দিয়ে, লাখৰ ঘৰত দৰমহা দিবলগীয়া হৈছে, যাৰ কাৰণে অসমৰ ৰাইজে মূল্যবৃদ্ধিটো ভুগিবলগীয়া হৈছে। গতিকে তেওঁলোকে পইচা খাব চৰকাৰী, তাৰপিছত চৰকাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নষ্ট কৰিব। আমি মৰিগাঁও জিলা এইটো কিন্তু সহ্য নকৰো, আমি কেতিয়া মানি লওঁ। মই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এজন অনুৰাগী হিচাপে কৈছো, মই চিধা মানুহ, মই চিধাকৈ কৈছো, তাত কোনো দায়িত্ব নধৰিব। তাৰমানে বিদ্যালয়খনত যেন চি গ্ৰেড পাইছে, মানে ইয়াত জগৰীয়া মানে আপুনি প্ৰধান শিক্ষকজনকে কৰিছে আৰু পৰিচালনা কমিটি কৰিছে নেকি?
জগৰীয়া জগৰীয়া বুলি এতিয়া মানে কি ক'ব, যোন আপোনাৰ মই এতিয়া মৰিগাঁও জিলা আমচুৰ সভাপতি, তেতিয়া যদি কিবা এটা জিলাখনৰ ব্যৰ্থতা মোৰ আমচুৰ মজিয়াতকে ব্যৰ্থ হয়, প্ৰথমে প্ৰশ্নটো মোৰ ফালে যাব। যিহেতু প্ৰধান শিক্ষকজনে প্ৰধান, যিহেতু সভাপতিজনে প্ৰধান, গতিকে আঙুলি প্ৰথমে এইফালে যাব, কথা ইমানেই।